Krishna Kamal Khatania. Urafe KK. Havildar of this Thana. Okay. Okay. If you don't mind that, I want to say something. You know, slowly, temperature of Guwahati, it's so hot. And I want to say you another topic that. Which type of people very struggle in this weather? এইটো পৰিবেশত কোন শ্ৰেণী মানুহে আমি বেছি কষ্ট কৰোঁ? দা পুলিচ, অসম পুলিচে কৰোঁ। So, our seniors decided that a air cooler is very essential for us because मेरा हाथ देखो काला पड़ गया क्योंकि मैं মনে থাককচোন কথা শুনিবলৈ মন যোৱা নাই এনে টেনচনত আছো কি টেনচন মুকটো ক'ব পাৰে এগৰাকী মহিলাই কমপ্লেইন দিলে বুলি আপুনি মোক থানালৈ মাতি আনিব মাতিমটো মহিলাগৰাকীটো মিছা কমপ্লেইন দিব পাৰে এইটো পুলিচৰ চেপাত ওলাই যাব এতিয়া আপুনি সঁচা কথা ক বান সাহাৰ্যৰ নামত উঠা চাউলৰ বস্তা আৰু বিস্কুটৰ কাৰ্টুন বিলাক ঘৰত কিয় সজাই থৈছা এইবোৰ বেলেগ কাম আছে কি বেলেগ কাম বান সাহায্যৰ বাবে উঠোৱা বস্তুবোৰ দোকানত বিক্ৰী কৰিবা সেইটোৱেতো হেৰো কি থবলৈ দিলা মনে কলিতা এই কথাটো থ ও আছা মেডামে তোৰ দোকান বনাই দিছে এই দোকান বনাইছে তো বাদ দিয়া মইনা কলিতা পাইলছ লগাই দিছে পাইলছ কি পাইলছ তোমালোকৰ নিচিনা পাইলছ লগাই দিছে একে কাটপকে মাৰিম একদম শব্দ নুফুটে টাইলছ পুৰা লগাই দিছে গছত গৰু উঠাৰ কথা মোৰ আগত নকবি তই ইয়াৰ পৰা যাচোন মই বিজনেছৰ মাথা মাৰিব লাগে যা তুমি বিজনেছৰ মাথা মাৰিছা কি বিজনেছ এইটো আকৌ কি বিজনেছ বান সাহায্যৰ কাৰণে চেচি কি সাংঘাতিক লৰাই তই এই বিপদত পৰা মানুহবিলাকক সহায় কৰাৰ কাৰণে উঠোৱা বস্তুকো মাৰা কি হাৰামিয়ে তুহুন তোমাক ইমান নিজ বুলি ভবা নাছিলো নহয় মানে মানুহৰ দুখ দুৰ্দশাবিলাক ইউজ কৰিছ তহঁতে বানপানীতকৈও ভয়ংকৰ তুহুন বানপানীটো ইহঁতৰ কাৰণে পইচা ঘটাৰ 2 নম্বৰী কৰা ৰাস্তাহে আৰু চৰি মোৰ ভুল হৈছে মই গম পাইছো ভুল নহয় তহঁতে পাপ কৰিছ মহাপাপ চৰি ক্ষমা কৰি দিয়ক বাইদেউ যিখিনি ভুল হ'ল তাৰ কাৰণে আপুনি মোক ক্ষমা কৰি দিয়ক আৰু বস্তুখিনি এতিয়াই বিলাই দিম বোলো হেল্থ কেম্প এটা পাতি দিম বোলো মোক ক্ষমা কৰি দিয়ক বাইদেউ তুমি এনেকুৱা কাম কৰিবা বুলি মই কেতিয়াও ভবা নাছিলো আৰু কেতিয়াও এনেকুৱা পাপ নকৰোঁ ব'লা আহোঁ আহিছো মানুহবিলাক বেলেগ হৈ গৈছে ন বানপানীটো এতিয়াও বহুতৰ কাৰণে ব্যৱসায় হৈ আছে কমল চা দোকান কেনেকুৱা পাইছা সঁচাকে একদম মেডামে তোক দোকান চিকচিকিয়া কৰি দিলে মই কৈছো দোকান মানুহ চব চিক এতিয়া ভনীয়ক দিবলৈ এদি হোৱা মানে চাহ খাবলৈ এদি হোৱা কিন্তু আমাক চাহ খুৱাই লাভ নাই তোৰ মেডামক চাহ খুৱাব লাগিব নহ'লে তোক মেডামে পিঠি ফালি দিব মেডামক সদায় খুৱাব লাগিব গোটেই জীৱনে লাগিব মাই ডগ একাপ চাহৰ কাৰণে মেডামে আজি মোক কিমান ডাঙৰ বেঙেনা দিছে কি বেঙেনা দিলেও তো একাপ ফ্ৰী চাহ খাবলৈ মেডামে মোক গোটেই দোকানত পাইলছ লগাই দিছে মেডামৰ ইমান পইচা নাইকিয়া হৈছে মেডাম ভাবি যে মোক যদি কৈছে মই খুৱাইছো কোমল মানুহৰ জীৱন আজি ইমান কবিতা গাই শুনাব নালাগে যা চাহ একাপ লৈ আহ চাহ বা কবিতা গাই শুনাই একেবাৰে একাপ চাহৰ কাৰণে আচ্ছা মেকুৰী বাইদেউৰ কাৰণে চাহত চেনি আৰু চাহপাত কিমান দিব লাগিছে মেডামৰ কাৰণে নালাগে মোৰ কাৰণে লৈ আহ তোৰ কাৰণে যিটো ষ্টাইলত চাহ খুজিছে আজিলৈকে মেকুৰী বাইদেৱে মোক সেইটো ষ্টাইলত চাহ নুখুজিছে একচুৱেলি তোৰ দোকানত চাহ বিস্কুট আছে নে নাই সেই চেনি চাহতকে বহুত ওপৰ বস্তু আছে কোমল কি বস্তু খাবি আনি দিছো লৈ আহ মই কৈছো ইনজয় যা কি বা চাহতকৈ ওপৰত বস্তু আছে খাই ভাল লাগিব বোধহয় এইটো পানী এপিছ এইটো কি চাহৰ সলনি দিছো বিছৰ সলনি পাইছ দিছো তিয়াই তিয়াই পোৱা মাৰি দে মই কৈছো ইনজয় ঐ পাগল আৰে পানীৰ লগত টাইচ দিয়ে খাব দিছে মোক ইমান ভাবি নেকি মোৰ এই তেৰিকা বোলো শুনিছেনে
তোমাক মই কিমান বাৰ ক'ম যে ক'ৰবালৈ যাবৰ সময়ত পিছফালৰ পৰা নেমাতিবা, অমংগল হয়। একো যুদ্ধ জয় কৰিবলৈ নাযায় নহয় অমংগল হবলৈ। জিভাত লক্ষ্মণ ৰেখা ৰাখি কথা ক'বা। যুদ্ধলৈ যোৱাটোহে কাম নে কি? বেলেগবোৰ কাম নহয়। হ'ব দেখিছো নহয় কিমান কাম কৰি ফালি আছে। এই ৰাতিপুৱাই অকৰা উভোতা কথাবোৰ কৈ মাথাটো গৰম কৰি নল'বা। কিয় আতাহ পাৰি আছিলা কোৱা? ভোট জলকীয়া আচাৰখিনি বনাব লাগিছিল। এতিয়া চালো মিঠাতেলো নাই, মছলাও নাই, সিফালে আকৌ ভিনেগাৰো নাই। যাওকচোন লৈ আহক। অনবৰতে নাইকে থাকিব নেপায় মণি, লক্ষী চাৰা দিয়ে। নথকা বস্তুটো নাই বুলি নকৈ কি বুলি ক'ব লাগে? তা মই কি কৰিব লাগে? আপুনি দোকানৰ পৰা বস্তুকেইটা আনি দি থৈ যাওক। কালি ৰাতি খোজোতে দিছিলা কি ফেনৰ তলত শুবলৈ। হে হৰি, আজি শুব নহয়, যাওকচোন আনি দি পেলাই যাওক। তোমালোকে মানে বুজি নোপোৱা। এই DSP মেডাম থকালৈকে ডিউটিত ফাং ফুং কৰিব নোৱাৰো মই। আপুনি যদি নোৱাৰে পইচাকেইটাকে দিয়ক, মই দাদাৰ হতুৱাই আনোৱাই দিম। নাই দে। ভাতৰ জুতি লওঁতে সি ঘৰ নেৰা হৈছে। এতিয়া পইচাৰ জুতি দিওঁ আৰু মোৰ ফালে স্কেৰনিং। হে, আপুনি বৰ হিংসাকুৰীয়া মানুহ মানে। তোমালোকে কি বুজি পাবা? টকা ঘটাইহে বুজি পায়। অ' চাৰ্ফৰ পেকেট এটা লৈ আহিব, 1 কেজি। মই চাকৰি বাদ দি আৰু গেলামালৰ দোকান খোলাইহে ভাল হ'ব নেকি? বেয়া নহয়। মোৰ আহিছা জীয়া আছে মানে ভালে আছে। আৰু তই মোক মদাহি কৈ নাথাকবি দেই। আৰু এই কামৰ সময়ত দিগদাৰ দিব নাইবি। আপোনালোকে যে ইমান কাম কৰিছে, এইবিলাক কিহৰ কাৰণে কৰিছে? আৰে পাগল, দেশৰ কাৰণে কৰছো। দেশৰ কাৰণে কৰিছে? মই আকৌ পইচাৰ কাৰণে কৰিছে বুলি ভাবিছো। আৰে পইচাটো লাগবই। আচ্ছা, আপোনালোকে যে ইমান কাম কৰিছে, দৰমহা চমহা পাইছে নে পাইছে? হে, পইচা নাপালে এনেকুৱা কাম কৰি থাকো নে কিমানো? পাইছে? মই চেক কৰি চাম। কৰ টকা 500 ধাৰলে দিয়কচোন। মোক বুৰ্বক বনাবা আহিছা ফুটুৱা। এই বুৰ্বক নবনাইছে, চেনি চাহপাত কিনিবলৈ লাগিছে। তোৰ যদি চিনি চাহপাতে নাই, দোকান কিয় খুলছা তই? আৰু তোৰ দোকানত দেখোন আজিকালি চায়ে নাপায়। এই আজি আবেলিৰ পৰা পাইছে, সেইটো ফিজ খালি টকা 500 দিয়ক। যি টাইমৰ পৰা দোকানত চাহ পাব সেই টাইমৰ পৰা পইচা দিম। আপোনাৰ 500 টকাটো আগতে দিয়ক। আপোনাৰ নামত সদায় মই 5 টকাকে কাটি যাম। তোক এডভান্স টকা 500 নেদো, তোৰ দোকানত চাহও খাবা নাযাম। দৰকাৰ হলে মই বেলেগৰ দোকানত চাহ খাম। মোক টকা 500 ধাৰলে নিদিছে? নেদিছো। দৰকাৰ পৰিলে বেলেগৰ দোকানত চাহ খাইছে। খাম। অসমৰ ভিতৰত বদমাইছ পুলিচ কোন? এজন চাপ। এনে এডাল কি বস্তু দি খুচৰি দিছে, ইমান খোৱা পইচা ওলাই গ'ল। কাৰ্ড এখনো সৰু। চাহ কাটো। এখন অসমৰ কাৰণে মোক দিব চাহ। কিয়? মোৰ দুখোচন দি আহো। মোহন ভগা দুৱাখনৰ লগত টাইলছ খিনি মজা লাগিছে। ঐ চাহ ক'ত ঘূৰি ফুৰ তই? এনেকৈ ওলাই গৈছিলো চাহ। মেডামে দেখোন দোকানখন বৰ ধুনীয়া বনাই দিলে। বহুত ধুনীয়া বনাই দিছে। চাহ দিলি নে নাই মেডামক? নিদিছো। ক'ৰ পৰা খাব মেডামে? চেনি চাপাত নাছে মই কি জানিছো। বজাৰ নকৰ কিয়? বজাৰ কৰিবলৈ পইচা লাগিছে। খোজ মোক। পইচা দিয়কচোন। মোক নোকোৱাকে যে ফাংচন মাৰিছিলি। হেই একেটা কথাকে কিয় কৈ আছে? এই বলচোন, মণিয়ে মোক কিবা বজাৰ কেইটামান দিছে, বজাৰ কেইটা লৈ আহো। বজাৰখিনি তই আমাৰ ঘৰত পহুচাই দিবি। তাৰপৰা 2টা বজাত পইচা বহুত ভাগৰ লাগিছে। ইচ্ছা এখন মাতকচোন। একোলা লৈ দিওঁ আহ। বা বহুত কষ্ট দিছে চাহ। ব্ৰেইনৰতো একো কষ্ট নাই, দেহাৰে অলপ কষ্ট কৰ। মই পইচা কেইটামান উলিয়াই লওঁ ৰ। ক'ৰ পৰা উলিয়াব পইচা? ইয়াত পইচা পাইছে। উলিয়ালে চাহ। মানুহ আছে দেখা না? মানুহ আগত লাজ লাগিছে। মই চব ঠিক কৰি আছো। এই আপোনালোকৰ আঁতৰকচোন, কেকেচা পইচা উলিয়াব। কি কৰিছ? বেয়া নাপাব দেই, মোৰ ইমাৰ্জেঞ্চি মানে, সেইকাৰণে। হ'ব, একো নাই। বেয়া নাপায়তো? ঠিক আছে, যাওক। থেংক ইউ। পইচা এই নোসোমাবি।
হেই কিয় নোসোমাইছে চাহ মই একেলগে আহিছো এইফালে যাওক নোসোমাব ইয়াৰ পৰা চাইছো কি ফেলেং লেং চাই আছা এনেকে চকীত বহি ফাইল চাই চাই আখৰ লেখা মোৰ বহুত ইচ্ছা আছিল ছাৰ ইমান সহজ নহয় কমল এইটো পজিশন পাবা লাগলি বহুত কাম জানবা লাগব বুজিছা আপুনি পাৰিছে যদি ময়ো পাৰিম কি কৈছা তই কমল তই নিজকে মোৰ লগত কম্পেয়াৰ কৰছা কিয় হাঁহিছে কমল মোৰ কামৰ জ্ঞানৰ তোৰ যদি 1% নলেজ থাকিল হয় তই এতিয়ালৈকে হোমগাৰ্ড হৈ থাকবা নালাগিল হয় পুলিচে হৈ গেল হয় থৈ দিয়ক হে আপোনাৰ যদি ইমানে নলেজ আছে ইমান দিনে এছপি হৈ বহি থাকিলে হয় তাৰ কথাৰ সুৰচা মানুহ কেনেকে ব্যৱহাৰ কৰিব লাগে এতিয়াও নাজানে দিনে দিনে অভদ্ৰ হৈ গৈছে চালা কমল বা আপুনি কম বস্তু নে চাহ লোকে বেংকত পইচা জমা থয় আপুনি সৰু বাকচৰ ভিতৰত পইচা থৈ দিছে দেখিলি মোৰ কাৰবাৰ পইচা এনেই এডাল কি বস্তু দি খুচৰি দিছে ইমান সোপা পইচা ওলাই গ'ল কাৰ্ড এখনো সৰু চাহ কাটটো এখন অকল সময়ৰ কাৰণে মোক দিব চাহ কিয় ময়ো দুখোচন দি আহোঁ এখন মোৰ কাৰ্ড মইহে উলিয়াব পাৰিম তই ইউজ কৰিব নোৱাৰ মই কেনেকে পাৰিম চাহ আগতে বজাৰটো তই মণি হাতত দিয়াচোন মই কৈ আছো ঠিক আছে অ কমল ভাই উঠছোন কিয় ছাৰ পুতুককে ইয়াক জেৰক্স কৰি আনিছোন যা পিছত যাম যে এতিয়া থৈ দি যা না আৰ্জেণ্ট এতিয়া যাব মন যোৱা নাই ছাৰ হেই তই যাবা মন যাৱা নাযা লগত কামৰ ডিপেণ্ড কৰে না কিয় যা এই পিছত যাম বুলিচোন কৈছোৱে ঐ কমল তোৰ ফাটলামি দিনে দিনে বাঢ়ি যাই আছে দেই চাৰে আহক ৰ তোক একফালৰ পৰা লুকাই দি আছো মই তেখেতৰ কথা মতে ছাৰ চলে কি যে মানুহ নহয় এই মেচিনটো কিবা বেয়াই আছে পইচা চইচা নোলাইছে মেচিন ভাল আছে পইচাচোন নোলাইছে কাৰ্ডটো ভালকে ভৰোৱা নাই এই ভালকে ভৰোৱাৰ কথা কৈছে পোৱা গোটেইখনকে পকাই ভৰাই দিছো পাই গৈছো ক'ত থৈছে টিকট পাই গৈছো যেন এতিয়া পইচা উলিয়াই পইচা বা কোপা ওলাইছে মেচিনটো কিবা বেয়া আছে পইচা চইচা নোলাইছে মেচিন ভাল আছে পইচাচোন নোলাইছে কাৰ্ডটো ভালকে ভৰোৱা নাই এই ভালকে ভৰোৱাৰ কথা কৈছে পোৱা গোটেইখনকে পকাই ভৰাই দিছো ATM কাৰ্ড পকাই নভৰাই নহয় মই চব পকাই ভৰাইছো চাওঁ কাৰ্ডটো চাওঁ এইখন পোৱা এনেকে পকাই ভৰাই দিছো গোটেইখনে পইচা নোলাইছে এইখন ATM কাৰ্ড হ'বলা ATM কেনেকুৱা আছে মোৰখন চাওক এইখনৰ নিচিনাহে ATM কাৰ্ড এইখনতকে অকণ ডাঠ হ'ব লাগে ডাঠ হ'ব লাগিছে এতিয়া লৈ আহিছো হে চাওঁ চাহ হেণ্ডছআপ মোনাটো দিলি জাপ দি থৈ আহিছো খালী হাতখনেৰে যে আহিছ মই বনাইছো হা মানে তই ATM পালিগে মানুহটো দেখাই থৈ আহিছো
তই দেখোন অলপ দিন আগতে ATM কাৰ্ড এখন বনাইছিলি টিঙৰ যে বা সেইখন মই ভৰাই দিছো ATM দিছে যি ঘৰ ঘৰ পইচা চব পইচা জ্বলি গ'ল চা সেইবিলাক ৰিস্ক ল'ব নালাগে মই কওঁ শুন এনেকুৱা মিহি কাঠি এডাল ল'বি আগত গজাল এটা লগাই ল'বি তাৰ ফুটাইদি ভৰাই দিবি ATM মেচিনটো আচ্ছা খুচিবি পইচাটো খুচি উলিয়াই এখন এখনকে লৈ আহিবি আহি যাব কেলে কাৰ্ড লাগে হ'ব চা এফালে খালি পইচাটো উলিওৱাৰ আগত পেইন কিলাৰ দুটা খাই ল'বি টেম্পিলা বিষ আৰু কটন অলপ আৰু ডেটল এটা মোক দি থৈ যাবি কিয় চা পইচাটো ওলোৱাৰ পাছত লাগিব চাগে এইকেইটা বস্তু মস্পদেবলি পইচা উলিয়ালে আকৌ ডেটল টকন কিয় লাগিছে টকন দিয়ক টকন কি টকন লাগে আপোনাক এই কপাহ যে কপাহ কপ্পা কটন লাগে দিয়কচোন ভাইটি এই দুটা বিষৰ টেবলেট কিয় খালা পইচা উলিয়াবলৈ যাওঁ পইচা ওলাওঁতে বিষৰ টেবলেট খাবা আপুনি নাজানিছে পইচা উলিয়াই পাইছে জিম্বেগীত কি পাগলৈ পইচা ল'বলৈ আহিছে লাঠি লাঠি কিয় লাগে এইডাল এইডাল আকৌ কি এই যে পইচা উলিয়া কাৰ্ডটোৰ নাম কি আছিলে ATM কাৰ্ড সেইটো যদি কাম নিদিছে এইডাল দি পইচা উলিয়াব লাগিছে সেইডালে কেনেকে উলিয়াবা হে পাইছে আচ্ছা বিষৰ টেবলেট খাই আহিছে বিষৰ টেবলেট কিয় খাম পইচা যে উলিয়াব আৰে পইচাৰ লগত বিষৰ টেবলেটৰ কি সম্পৰ্ক হে আছে টকন লৈ আহিছে কি টকনো কপাহ কিয় লাগে আকৌ পইচা যে উলিয়াব হেই মই উলিয়াই লওঁ পইচা এইডালে যে মেচিন কি কৰে ঠিক নাই ফালিব চিক্ৰিটো ক'ত গ'ল হে এই ছাৰৰ ঘৰতে সন্ধ্যাকে গোসাঁই ঘৰলৈ বুট মাহ কেইটামান আগবঢ়াইছে মই সেই পুথিখন পঢ়ি দিব লাগে সঁচা না নাম্বাৰটো আছেই DGP ছাৰক ফোন কৰ মোহন এই লাঠি দি পইচা ওলোৱা আইডিয়াটো কোনে দিছে তক চৰ লাগে মই তোক এইবোৰ আইডিয়া দিছিলো তই সোমাই দে এয়া মই ATMত সোমালো চা সোমালি মোৰ মন গ'লে মই তোক উলিয়াই আনিম যিহেতু মোক পইচা লাগে তই কি মই পইচা